শ্ৰদ্ধাৰ ৰাইজ, সীমাত থকা মাটিৰ সিদ্ধান্ত ল'ব নোৱাৰি বিজয়নগৰ আৰু অজয়নগৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে 5খন খেলত 3খনত যিয়ে জিকিব তাৰেই হ'ব বুলি জনাইছে। সেয়ে প্ৰত্যেকেই নিজৰ নিজৰ মাতৃভূমিৰ ওপৰত থকা প্ৰেমৰ খেল চাওক। ৰাইজ, আপোনালোকে দেখিলে অজয়ৰ অধিনায়কত্বত সেউজনগৰ বিজয়ী হ'ল। ডেকামুখাই খেলখনৰ জিকা আনন্দত খানা এটা যেনিবা খালেই সেই বুলি বুঢ়াবিলাক তালৈ যোৱাৰ কোনো যুক্তি নাই। তুমি যে মাষ্টৰ কথাবোৰ কোনপিনে যায় তুমি ক'বই নোৱাৰা। সিহঁতেতো আমাক এনেই মতা নাই, এই বাকী খেলখনত যে যাতে জয়ী হ'ব পাৰে তাৰ বাবে এটা আশীৰ্বাদ ল'বৰ কাৰণে মাতিছিল। বাদ দিয়া হে সোমেশ্বৰ, এইবিলাক কথা নামঘৰত যদি কোনেও নুলিয়াই তুমিও নুলিয়াবা বুজিছা, নহ'লে খেলখন ভাঙি টুকুৰা টুকুৰি হৈ যাব। এই সৰু গাঁওখনত কেইটা খেল হ'ল জানা? 3টা। হওক, নিয়ম নীতি নামানিলে আৰু এটা নতুন খেল হ'ব। হওক আৰু এটা নতুন খেল। খেল 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 মাথো খেল, ইমান বাধা দিওঁ। এই খেলবোৰ খেলিলে কেতিয়াবা যদি অঘটন ঘটে, আগলৈ পাছলৈ বুলিবলৈ আমাৰ কোনো নাই। নাই, মোৰ কথা কাণত কি নপৰে। ভাতকেইটা পেটত পৰে কি নপৰে, প্ৰেক্টিচলৈ যাওঁ। বাকী থকা খেলকেইখন জিকিব লাগিব। আহক বাপেকে আজি ভাত খুৱাম। কাক ভাত খুওৱাৰ কথা নকৈ আছা মা? পাৰা দিয়া মা, মই গালিৰেই যোগ্য। এইকেইখন খেল খেলি জিকিব নোৱাৰিলে সেই ওচৰৰ গাঁওখনে আমাৰ খেলপথাৰখন লৈ যাব আৰু তাৰ পাছত সেই মাটিডৰাত আমাক খোজেই পেলাবলৈ নিদিব। অঁ, নেলাগে পেলাবলৈ, নেপেলাওঁ আমি তাক খোজ। চৰকাৰী মাটি জীয়াই নিয়ে নি থাকিব। ৰাইজৰ হৈ খেলিবলৈ গৈ থাকো। তোৰ যদি কিবা এটা অঘটন ঘটে কোনোবা আগবাঢ়ি আহিবনে? ৰাইজৰ মানুহৰে যি খেলি মেলি। মই তোক বাৰে বাৰে কৈছো বোপা, তই এইবোৰ বাদ দে। তোৰ বাহিৰে মোৰ এই পৃথিৱীত আৰু কোন আছে কচোন? তোৰ যদি কিবা এটা হয়। মা, এই মা, এই মোৰ একো নহয় নহয় মা। তোমাৰ আশীৰ্বাদ আছে, ভগৱানৰ আশীৰ্বাদ আছে।
আশীৰ্বাদ কৰক পাপা। মোৰ আশীৰ্বাদ সদায় আছে, সদায় বিজয়ী হৈ ৰবি। পাপা, দিল্লীৰ পৰা অনা প্ৰশিক্ষকজনে পাপা আমাক ভাল প্ৰশিক্ষণ দিব পৰা নাই। আমাক আৰু এজন ভাল প্ৰশিক্ষকৰ দৰকাৰ। ঠিক আছে, অনাৰ ব্যৱস্থা কৰা। তাৰ বাবে পাপা 1 লাখ টকাৰ প্ৰয়োজন আৰু আগতীয়া ধন হিচাপে 60,000 টকা দিব লাগিব। অ' হয় নেকি? Oh, thank you, Papa. It's okay. মাজনী পনি পৰা আহে নাই নেকি? ৰামু, ঐ ৰামু, ৰামু। নমস্কাৰ ছাৰ, মাজনী খোৱাৰ পৰা উঠাই নাই নেকি? নমস্কাৰ ছাৰ, ৰাতিপুৱাৰে পৰা কলিং বেল টিপি টিপি ভাগৰি পৰি মাজনীয়ে দেখোন লৰচৰে কৰা নাই। নমস্কাৰ ছাৰ, মাজনী বহু ৰাতিলৈকে উজাগৰে আছিল যেন পাইছো। ঠিক আছে, তই যা। নমস্কাৰ ছাৰ। গুড মৰ্নিং পাপা। কি পাপা? তুমি পাহৰিলে নেকি এমাহৰ পৰা সাঁচি ৰখা ধুনীয়া কাপোৰযোৰ আজি যে পিন্ধাৰ দিন মাজনী? কি কি পাপা? আজি তোমাৰ প্ৰথম কলেজৰ দিন মাজনী। অ' পাপা, মই একেবাৰে পাহৰি গৈছিলো। অ' থেংক ইউ পাপা। আই লাভ ইউ টু মাজনী। তোমাৰ কাৰণে আজি আমি এইখিনি সুবিধা পাইছো। কি মস্ত খেল খেলিলা ব্ৰাদাৰ। ক্ৰুজ আনিম বুলি জবৰদস্তি পাৰ্টি। এই পাৰ্টি কি মই এনেই দিয়া নাই, সিহঁতক আমি ৰবই লাগিব। হ'ব হ'ব, ন চিন্তা দো ফুৰ্তি। ফূৰ্তি কৰিম, কিন্তু এতিয়া এই প্ৰেক্টিচৰ সময়ত নহয়। এতিয়া আমাৰ ইয়াত কোনেও এটা হাঁহি মাৰিব নোৱাৰিব। বাকী থকা খেলকেইখন খেলি খেলপথাৰখন আমাৰ হাতলৈ আনি লওঁ, তাৰ পাছত ফূৰ্তি প্ৰাণ খুলি হাঁহিম। লেটছ গো। সেই ফুৰিবলৈ যোৱা হ'বলা। তৎক্ষণাত আপোনাৰ তাৰ পৰা আহিম বুলি আহিছিলো, সেয়েহে আহিলো। আহা বহাহি। তৎক্ষণাতে আপোনাৰ ছোৱালীয়ে পাছ কৰা পাৰ্টিটো মই খাবই নাপালো নহয়। তৎক্ষণাত আকৌ সেইদিনাখন মই হ'ব ৰ'বা, আজি খাবা ব'লা। বহা। পূৰবী, পূৰবী, দেউতা, চাহ আৰু মিঠাই লৈ আহিবাচোন, তৎক্ষণাত খুৰা আহিছে। হ'ব দেউতা। তৎক্ষণাতে কিনো চেৰচেৰা আছা হে? তৎক্ষণাত ক'বলৈ লাজেই লাগে নহয়। কোৱাচোন কিনো হ'ল? তৎক্ষণাত ক'বলৈ গ'লে আপোনাৰ ছোৱালীজনীয়ে পাছ কৰাৰ কথাটো গাঁওখনত কেনেকে ওলাই ফুৰিছে গম পাইছেনে নাই? কেনেকৈনো ওলাইছে? তৎক্ষণাতে ক'বলৈ গ'লে আপোনাৰ ছোৱালীজনীয়ে হেনো নকল মাৰিহে পাছ কৰিছে, আৰু আপুনি ফাৰ্ষ্ট ডিভিজন পোৱা বুলি য'তে ত'তে বোলে গাই ফুৰিছে। হ'ব দিয়া, মানুহে কোৱা কথাটোনো কেলে লাগিছে? নিজে নিজকে সঁচা কৈহে আচল কথা।
সেয়া তৎক্ষণাতে আপুনি সেই কথাটো বৰ ধুনীয়াকৈ বুজি পাই গ'ল আৰু তৎক্ষণাতে ক'বলৈ গ'লে এই গোটেই গাঁওখনৰ ভিতৰত আপোনাক মই বৰ ভাল পাওঁ চাহ খাওক খুৰা তৎক্ষণাতে চাহ আনিলা হ'বলা হেৰি নহয় তৎক্ষণাতে তোমাৰ সেই ৰিজাল্টটো শুনি মই বৰ ভাল পালোঁ বুজিছা পিছে সেই তৎক্ষণাতে ভালদৰে পঢ়া শুনা কৰি সেই ভালদৰে আকৌ ৰিজাল্ট কৰিব লাগিব কিন্তু হ'ব খুৰা আশীৰ্বাদ কৰিব তৎক্ষণাত ছোৱালীজনী কিন্তু অমায়িক হৈ পৰিল দেই পিছে তৎক্ষণাত আৰু এটা কথা মনত পৰিল নহয় কিনো কথা শইকীয়া চুকৰ খেলটো তৎক্ষণাত আপুনিও আছে আছো তাতে কি হ'ল এই সেইদিনাখন তৎক্ষণাতে হৈ যোৱা এই গজেন মণ্ডলৰ বিয়াখনত তৎক্ষণাতে আপোনাৰ সেই হোমপুৰ বিবাহ সম্পন্ন নহওঁতে তৎক্ষণাতে দৰা ক'লে নহয় কইনা নিনিম বুলি এই তৎক্ষণাত কইনাৰ দেউতাকে কৈছিল হ'ব আপোনালোকে যেনেকে ভাল দেখে তেনেকেই নিয়ক কিন্তু তৎক্ষণাতে গাঁৱৰ সকলো মানুহবোৰ উঠি আপোনাৰ তৎক্ষণাতে হুলস্থুল তেনেদৰে বিবাহ দিলে তৎক্ষণাতে গাঁৱৰ ৰাইজে সেই গজেন মণ্ডলক বোলে এঘৰীয়া কৰে এই গাঁৱৰ মানুহ আৰু গজেন মণ্ডলে কাজিয়া লাগি থাকোঁতে এই দৰা ঘৰীয়া আৰু খং উঠি গ'ল আৰু কইনা নিনো বুলি তৎক্ষণাতে উঠি গুচি গ'ল তাৰপিছতে এতিয়া এই তৎক্ষণাতে কি বিহিত ব্যৱস্থা লোৱা হয় বা ধেৎ তেৰি বৰ বেয়া কথা হ'ল ইমান এখন ধুনীয়াকৈ হোৱা বিয়া ভাগি যাব বুলি মই সপোনতো কল্পনা কৰা নাছিলোঁ আকৌ এক নতুন খেল শ্ৰদ্ধেয় ৰাইজ আকৌ আমি দেখিবলৈ পালোঁ অজয়ৰ অধিনায়কত্বত দ্বিতীয় খেলখনতো সেউজ নগৰ বিজয়ী হ'ল আপুনি কিন্তু বিৰাট ভাল খেলে পিছে আপোনাৰ নামটো কি দাদা তই কি কৰিছ এৰি দে বুলি কৈছো নহয় এৰি দে এৰি দে বুলি কৈছো নহয় এৰি দে কি কোৱা কথাটো সঁচা নে মা তোমাক মই কেনেদৰে বুজাম তোমাৰ দেউতা আৰু সি একেই খং বিৰাট তুমি দুনা সিহঁতক দেখুৱাই এনে ভুল নকৰিবা আপুনি কিন্তু বৰ ভাল খেলে দেই
দিয়া বেদনাকে তুমি দিয়া বেদনাকে ৰাখিছো মই বুকুতে তুমি দিয়া বেদনাকে ৰাখিছো মই বুকুতে কিয় বাৰে বাৰে মোৰ সপোনতে আহে আজি ছবি যে তোমাৰে আহিবানে আহিবানে জোৰাবলে জোৰাবলে তুমিয়েও মোৰ প্ৰিয়া জ্বলালা কিয় হিয়া বুকুৰে মৰমবোৰ কিয়নো নুবুজিলা মিঠা মিঠা সেই কথাবোৰ মিঠা মিঠা সেই কথাবোৰ পৰিছেনে মনতে মিঠা মিঠা সেই কথাবোৰ পৰিছেনে মনতে আমি দুয়ো বহা সেই নিজানতে দেখিছিলো মৰম তোমাৰ চকুতে আহিবানে আহিবানে জোৰাবলে জোৰাবলে তুমিয়েও মোৰ প্ৰিয়া জ্বলালা কিয় হিয়া বুকুৰে মৰমবোৰ কিয়নো
মানিবতো তাই নিজৰ ককাইক তাই নিজৰ গাঁওখনক ছাপোৰ্ট নকৰি শত্ৰুপক্ষৰ গাঁওখনক ছাপোৰ্ট কৰিছে সেইটো কাৰণে ময়ো সেইটোৱে ভাবিছিলোঁ আচলতে তই বহুত বেয়া কাম কৰিছ নহয় তহঁতে ভুল বুজিছ মামুনি মোৰ বেষ্ট ফ্ৰেণ্ড কাৰণে আমাক ছাপোৰ্ট কৰিছে বাকী খেলকেইখন কিন্তু আৰু জমিব মামুনি তোক বাকী খেলকেইখন চাবলৈ দিবনে ঐ তই একো নকওঁ কিয় আমাক কিবা বেয়া পাইছ তহঁতক একো বেয়া পোৱা নাই তহঁতক কিয় বেয়া পাওঁ যিসকলে খেলক শ্ৰদ্ধা সন্মান কৰি মনোযোগেৰে খেল খেলে সেইজনক ছাপোৰ্ট নকৰি খেলৰ সময়ত পাৰ্টি খাই মজগুল হৈ থকা সকলক ছাপোৰ্ট কৰিব লাগে কিন্তু এই খেলখন কেনেকৈ হ'ব পালে তহঁতে জান কেনেকৈ আৰু গায়ত্ৰীহঁতৰ গাঁওখন আৰু আমাৰ গাঁওখনৰ বৰ্ডাৰত থকা মাটিখিনি সিহঁতৰ গাঁৱৰ মানুহে দখল কৰিব বিচাৰিছে সেয়েহে এই খেলখন পাতি যিয়ে জিকে তাই হ'ব বুলি আমাৰ বিধায়কে জনাইছে তই চিধা কথা যিটো দেখিছ সেইটোৱেই কৈ দিছ কিন্তু ইয়াত যে এখন ৰাজনীতিক খেল আছে তহঁতে সেইটোতো গম পোৱা নাই ইয়াত আকৌ ৰাজনীতিক খেল ক'ৰ পৰা আহিল মই সৰুৰ পৰাই ৰাজনীতি পৰিৱেশত থাকি ডাঙৰ দীঘল হৈছোঁ আজিলৈকে মা আৰু মই এটা ৰাতিও সুখেৰে কটাব পৰা নাই গাৰুটো চকু পানী তিয়াইহে টোপনি যাওঁ মামুনি তই আকৌ বাদ দে না সেইবোৰ কথা নহয় সখী সেইবোৰ কথা আমি জানি বুজি লৈ আঁতৰাবলৈ চেষ্টা কৰিব লাগে এতিয়া আমি সৰু হৈ থকা নাই কিন্তু সেইবোৰ আমি আঁতৰাব নোৱাৰিম সেইবোৰ সমস্যা হৈ ৰ'ব সমস্যা হৈয়ে থাকে তেতিয়াহে আমাৰ ৰাজনীতি খেলখন সুবিধা হ'ব কিন্তু ছাৰ ফুটবল খেলখনতো সিহঁতৰ গাঁওখনেই জিকক দিয়া মইতো তোমাক আগতেই কৈছিলোঁ এই খেলখন মাথো খেলাব লাগে ইয়াত জিকিলেও আমাৰ লাভ আৰু হাৰিলেও আমাৰ কিন্তু ছাৰ এই কথাষাৰহে বুজি নাপালো জিকিলেও আমাৰেই লাভ আৰু হাৰিলেও আমাৰেই লাভ সেইটোৱেই খেল ইমান দিন তুমি মোৰ লগত এনেই থাকিলা খেলৰ খটোকে বুজি নাপালা খেলখনত জয়নগৰ যদি হাৰে সিহঁতে মানুহবোৰক মাৰপিট কৰিব তেতিয়া সেউজী গাঁৱৰ মানুহবোৰৰ খেলুৱৈবোৰৰ মূৰো ফাটিব ভৰিও ভাঙিব আৰু কোনোবা মৰিব আৰু তেতিয়া মই তেওঁলোকৰ খবৰ ল'বলৈ যাম টকা দিম শুশ্ৰূষা কৰিম আৰু তেওঁলোকে মোক দেৱতা জ্ঞান কৰিম আৰু অহাবাৰ ইলেকশ্যনৰ দিনাখন ৰাতিপুৱাৰ পৰা নাখাই নবৈ সিহঁতে মোৰ প্ৰতীকৰ ছবিটোৰ ওপৰত মোহৰ মাৰিবলৈ ব্যাকুল হৈ থাকিব এতিয়া বুজিলাতো হয় ছাৰ আপুনিও মহান আৰু আপোনাৰ খেলো মহান হাঁহি উৰুৱাই দিলে ৰাইজ এইবোৰ কথা শেষ নহয় ৰাইজ ইহঁতক এঘৰীয়া কৰাৰ উপৰিও জৰিমনাও ল'ব লাগিব বিশ্বাস কৰক দাইটি মোৰ ছোৱালীজনীক মিছামিছি ফচাইছে তাইৰ লগত গাঁৱৰ মানুহে লগ লাগি চক্ৰান্তৰ খেল খেলিলে তাই একেবাৰে বেঙী ছোৱালী দাইটি বেঙী ছোৱালী হা ৰাতি ল'ৰাবোৰক বাঁহবাৰী পিছফালে মাতে আকৌ কয় বেঙী ছোৱালী মনে মনে থাকক এইবোৰ মিছা কথা সঁচা কথা ক'লে গাত লাগে মাষ্টৰ এতিয়া ৰায় নিদিয়ে কেলে মোৰ আৰু এই শংকৰ সৃষ্টি নামঘৰত কথা কোৱাৰ ইচ্ছা নাই গাঁওখন সুখে শান্তিৰে থাকক বুলি যিমানে চেষ্টা কৰিছোঁ সিমানে বেমেজালিবোৰে দেখা দিয়ে এই গাঁওখনৰ মানুহবোৰক ভাগ ভাগ কৰোঁতে 10খন খেল হ'ল আপুনি ভাবক এঘৰীয়া কৰিব বিচাৰে অকলশৰীয়াটো কৰিব লাগিবই লগতে গাঁৱৰ পৰা বাহিৰ কৰিব লাগিব এনেকুৱা মানুহ থাকিলে গাঁওখনেই চোৱা হৈ যাব গুৰু গোসাঁই গাঁওখনত নোসোমোৱা হ'ব ৰ'বচোন ৰ'ব আপোনালোক অলপ শান্ত হওক এই তিলটোকে তালটো কৰিব নিবিচাৰিব
এইটো সৰু কথা নহয় মাষ্টৰ। ৰ'বচোন ৰ'ব, এই উপযুক্ত প্ৰমাণ নোহোৱাকে কি শাস্তি দিম? কি কয় মাষ্টৰ? শকুন্তলাই সকলোবোৰ সাক্ষাতে দেখিছে। ভাগ্য ভাল, সেই সময়ত তাই মণ্ডলৰ ঘৰত মাটিৰ কাগজখন বিচাৰি গৈছিল। শকুন্তলাই আৰু মিছা কথা ক'বনে, তাই টাউনত পঢ়ি হোৱা ছোৱালী। শকুন্তলা হয়নে? ভগৱানৰ মইনো এতিয়া কি ক'ম? ভগৱানৰ ভৱদেৱ বৰ্তা মোৰ দূৰ সম্পৰ্কীয় বৰ্তাই আৰু সেইফালৰ পৰা জুৰি মোৰ ভনীয়ে হয়, কিন্তু ইমানখিনি ৰাইজৰ আগত ভগৱানৰ এটা কথানো কওঁ কেনেকৈ? কথাখিনি সঁচা, মই নিশ্চয়কৈ দেখিছোঁ। সঁচাকৈয়ে জুৰিয়ে বহুতো ভুল কাম কৰিছে। মই সপোনতো ভবা নাছিলো তাই এনেকুৱা কাম কৰিব বুলি। এতিয়া গাঁৱৰ মুখীয়াল আসনত বহি ৰাইজৰ সকলো কথা বতৰাৰ ওপৰত দৃষ্টি ৰাখি জুৰিক দাইটি সিদ্ধান্ত দিয়াৰ আগে আগে মই একাষাৰ কথা ক'ব বিচাৰিছোঁ। নাই, তোমাৰ কোনো কথাই শুনিব নোখোজো। ইয়াক নামঘৰৰ পৰা বাহিৰ কৰি দিয়া। কান্দি দেখুৱাব লাগিছ। ওলাই আহ। মোৰ লগত আপোনালোকে ডাঙৰ খেল খেলিলে দাইটি, আপোনালোকৰ কোনেও বুজি নাপালে। প্ৰত্যেকৰে ধনী যি আছে, আজি এই মোৰ ছোৱালীজনীক যি মিছা বদনাম দি কন্দুৱাইছে, আপোনালোকৰো এদিন এনেকুৱা এটা দিন আহিব। কেতিয়া মোৰ এই অৱস্থাটোলৈ মনত পেলাব? কি চাই আছা? ইয়াক অতি সোনকালে বাহিৰ কৰি দিয়া। নামঘৰৰ মাজমজিয়াত অত ৰাইজৰ সন্মুখত সি এনেকুৱা কথা কৈ গ'ল। ৰাইজে যদি অনুমতি দিয়ে, মই ভাবো বাপেক জীয়েকে কৰা অপৰাধৰ শাস্তি ইহঁতক এই গাঁওখনৰ পৰা বাহিৰ কৰি দিয়া যাওক। এইটো নকৰিব। মোৰ কাৰণে মোৰ দেউতাক ইমান হাৰাশাস্তি নিদিব। ৰাজ দেখিলে নহয়, তাই এতিয়া নিজ মুখে স্বীকাৰ কৰিলে। ইহঁতক গাঁৱৰ পৰা উলিয়াই দিবই লাগিব। অতি শীঘ্ৰে উলিয়াই দিয়া যাওক। আমাৰ লগত খেল খেলে, বজাৰটো পালে মা কচম কান্দি কান্দি ওলাই যাবলগীয়া হ'ল। দৰা কইনা খেলোঁতে মই কইনা হ'লে তাক দৰা নিদিলে সি নেখেলেই।
ঐ কি হলো তই ৰাস্তাই ঘাটে সপোন দেখিবলৈ ললি যে ইমান দূৰ ৰাস্তা খোজকাঢ়ি অহা ধেমালি পাইছ বাবে অলপ জিৰাবলৈ আমাৰ গাঁৱত কি গছৰ ছাঁ নাইকিয়া হ'ল নেকি নাই বাৰু তই ইমান ৰ'দখনত কাম কৰি আছ যে আজি প্ৰেক্টিচ নাই হ'বলা আছে আজি প্ৰেক্টিচ 4টাৰ পৰা আছে আৰু কাম ৰ'দ বৰষুণলৈ চালে হ'ব জানো কামটো কৰিবই লাগিব তই ইমানখিনি পঢ়িও MLA খগেশ্বৰ চৌধুৰীৰ ওচৰলৈ যোৱাহেঁতেন কিবা এটা হ'ল কলি MLAৰ ওচৰত যাব লাগে তইও তাৰমানে পঢ়া শুনা এনেই কৰিলি কাৰোবাৰ অনুগ্ৰহত কাৰোবাৰ পুতৌত তই বহুত কাম পাবি কিন্তু সেই কামৰ তই সোৱাদ নাপাবি আৰু ঠিক সেইদৰে সেই কামৰ দৰমহাৰ পইচাৰে তই মজাও নাপাবি হ'ব দে মই তোক এনেই কৈ চাইছিলোঁহে তাতে একে বেছি চেণ্টিমেণ্টেল হৈ গ'লি আমাৰ যে মামনি কোন মামনি খগেশ্বৰ চৌধুৰী জীয়েক তোক যে যোৱা খেলখনৰ শেষত দৌৰি গৈ শুভেচ্ছা দিছিল অঁ মনত পৰিছে তোৰ খেল চাই যে তাই বিৰাট ভাল পায় তোৰ স্বভাৱ চৰিত্ৰ কথা বতৰা আচৰণ সকলোবোৰ কথা মোক তাই সুধি থাকে BA পাছ কৰি ওলাই অহাৰ পৰা সেইখন কলেজলৈ যাবৰেই মন নোযোৱা হ'ল তথাপিও এপাক যাবিচোন ভাল লাগিব হ'ব দে যাম বাৰু এতিয়া বল এইবাৰ কোনো পধ্যে এই খেলপথাৰত অজয় আহি পাবহি নালাগে মই সকলোবোৰ বন্দোবস্ত কৰি আহিছো এইবাৰ অজয় চাহটো খেলপথাৰ আহি নাপাহি এইবাৰ আমি এনেকুৱা চাল খেলিছোঁ অজয়ৰ 14 পুৰুষে সেই চাল ধৰিব নোৱাৰে বাকী মাত্ৰ 3খন খেল আছে যোৱা 2খন আমি হাৰিলো 3খন খেলত আমি সকলোকে মাৰি দি হ'লেও ফ্লেট কৰি হ'লেও আমি খেলখন জিকিবই লাগিব এইবাৰ আমি নিখন্দেহ জিকিম তাত কোনো সন্দেহ নাই গুড ভেৰি গুড ভেৰি গুড নেক্সট এনেকৈ মাৰিলে নহ'ব ইকত আৰু জোৰ লাগিব কাম অন বঢ়িয়া নেক্সট দায়িত্বজনী নহয় আহি নোপোৱাই হ'ল অজয় হেনো আহিব ক'তা খা খবৰে নাই আহিয়ে নাপালে নালাগে যে সেইটো মামনি আজি সোনকালে আহিলি দেখোন অলপ সোনকালেই আহিলোঁ ৰাতিপুৱা 9 বজাত কৰ্মাচাৰৰ ক্লাছ আছিল নহয় সেইবাবে আহিলোঁ জাহ্নৱী কৰবীওতো আহি পোৱাহি নাই আজি সিহঁত আহক আজি সিহঁতকো শিকা দিওঁ তহঁতকে এই অজয়ৰ কাৰণে ৰওঁতে ইমান পলম হৈ গ'ল ৰ চিনাকি কৰি দিছোঁ এয়া মোৰ আটাইতকৈ প্ৰিয় বন্ধু অজয় আৰে কোনোবা পুৰণা বন্ধু লগ কৰিব গ'ল জীৱন মোৰ হঠাতে উৰিছে যেতিয়া দেখিলো প্ৰথমে তোমাকে ধৰিছে বুকুতে জুই প্ৰেমৰে 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 জীৱন মোৰ হঠাতে উৰিছে যেতিয়া দেখিলো প্ৰথমে তোমাকে ধৰিছে বুকুতে জুই প্ৰেমৰে
তোমাৰ কাষত চকু দুটি যে তোমাৰ হৰিণী ৰঙা ওঠৰে ঐ হাঁহিটি বহিনী কি যাদু কৰিলে মোৰ ৰূপহী 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 খেল খেলি ফচাবই লাগিব খেল খেলিলেতো জবৰদস্ত খেল এখন খেলিব আৰু ৰাইজৰ আগত সি হিৰৰ পৰা 0 হৈ যাব সোনকালে কোৱা না কি খেল ঠিক আছে কিমান লাগিব মাত্ৰ 10,000 ঠিক আছে ৰবা মই এতিয়া লৈ আহোঁ ৰবা ৱেট এই খেলখনৰ লগত আৰু এখন খেল জড়িত হৈ আছে যদি তুমি বিচাৰা কি খেল পুৰবি যতিনৰ জীয়েক তাইৰ লগত আকৌ কিহৰ খেল জড়িত হৈ আছে তাৰ কাৰণেও 10,000 ঠিক আছে 10 20,000 মই দিম ঠিক আছে তেনেহলে শুনা তোমাৰ পুৰবিৰ ওপৰত দুৰ্বলতা আছে আৰু পুৰবিক অজয় টিউচন কৰে গতিকে অংকমতে খেলটো খেলিলে বিজয় হয় ৰবা ও শকুন্তলা ইউ আৰ গ্ৰেট তেনেহলে শুভ কামত পলম কিয় কিয় মানে দেউতা ঘৰত নাই আৰু দেউতাৰে আহি নোপোৱালৈকে মই দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰি থাকিবা হ'ব ছাৰ
জয়লক, তই আৰু মোক কথা নকবি। এই সমাজত সকলো মানুহ আজি জন্তু হৈ গ'ল। মই সকলো কথা বুজি পাইছো। এইখন কুটনীতি সমাজৰ কথা মই সকলো জানো। তহঁত সকলো জন্তু জানোৱাৰ। জন্তুৰ দৰে মই একো কৰা নাছিলো। অকণমান খেলিবলৈ লওঁতে খেলখন বন্ধ কৰি দিলে। শপত ভগৱানৰ, খেলৰ চালটো জেগাত নপৰিল। তথাপিও টকা কেইটা ফূৰ্তি কৰিবই লাগিব, তেতিয়াহে মনলৈ উদ্যম আহিব। শপত ভগৱানৰ, সৃষ্টি হ'ব এখন নতুন খেলৰ, ভাল খেলৰ। কৰবালৈ যাওঁ? আমাৰ খেল চাবলৈ যাওঁ নে অজয় লগত গান গাবলৈ যাওঁ? দাদা, তোৰ কথা জানিবলৈ মোৰ আৰু বাকী থকা নাই, গতিকে তই কলৈকো যাব নোৱাৰ। যা পাপা, ভালকৈ খেলিবি, সাৱধানে খেলিবি, যাতে কোনো বিঘিনি নঘটে। তোৰ যদি কিবা এটা বিঘিনি ঘটে, মোৰ মৰা মুখখনহে তই দেখা পাবি। তোমাৰ আশীৰ্বাদ থাকিলে মোৰ কি হ'ব পাৰে? আজিৰ খেলখনত জিকিলেই খেলপথাৰখন আমাৰ হৈ যাব। তাৰ পাছত ময়ো খেল বাদ দিম। তেতিয়া অনবৰতে ঘৰতে থাকি পথাৰৰ কাম কাজ কৰি তোমাৰ লগতে থাকিম। বিয়াখনো পাতি দিম। আমাৰ লগৰ মানুহে বোৱাৰীয়ে ৰন্ধা ভাত খাই আছে, আৰু মই? হ'ব দিয়া, বিয়াখনো পাতিম। এতিয়া যাওঁ। বিজয়ৰ অধিনায়কত্বত তৃতীয় খেলখনত বিজয়নগৰ বিজয়ী হ'ল। তৎক্ষণাতে এনেকুৱা কৰিব নালাগিছিল। পিছে তৎক্ষণাতে আপোনালোকে খবৰ ৰাখিছেনে নাই? নাই বুজিছানে, ময়ো কামৰ পৰা আহৰিয়ে পোৱা নাই। হয় দিয়া, ময়ো খবৰ এটা কৰিব পৰা নাই। তাক পেছ কৰিবলৈ তাৰ কোনোৱে নাই। গাঁও কোন বা গৈছে? তৎক্ষণাত খবৰ পোৱাৰ মতে গাঁৱৰ কোনোৱে খবৰ ল'বলৈ যোৱা নাই। আৰু তৎক্ষণাত তোমাৰ সেই ঔষধ পাতিবোৰ সময়মতে পাইছেনে নাই বা? আৰু তৎক্ষণাত ক'বলৈ গ'লে এই আজিৰ যুগতো কোনে টকা পইচা দি সহায় কৰিবহে? গায়ত্ৰী, মাৰ এনেকুৱা এটা অৱস্থা হৈ গ'ল, মায়ে আৰু জীৱনত কথা ক'ব পাৰিব জানো? মোক মাতিব পাৰিব জানো?
শাসন কৰিব পাৰিব জানো? মই কি ভুল কৰিলো? নাকান্দিবিচোন। এনেদৰে হাৰ মানি গ'লে কেনেকৈ হ'ব? জীৱনততো উত্থান পতন থাকেই, আৰু সেয়াইতো জীৱনৰ খেল। এইখন ভগৱানে মোৰ লগত কি খেল খেলিলে গায়ত্ৰী? মোৰ জীৱনতকৈ ভাল পোৱা মোৰ মাৰ মুখৰ মাথাৰেই কাঢ়ি লৈ গ'ল। মই আৰু কেনেকৈ জীয়াই থাকিম? হ'ব, তই এতিয়া মনে মনে থাকচোন। অলপ আৰাম কৰি ল, সকলোবোৰ ভাল হৈ যাব। ভগৱানে সকলোকে মংগল কৰিব। অজয়, মই এতিয়া যাওঁ। আবেলিকে আকৌ আহিম তোক দৰৱ দিবলৈ। তোৰ এই উপকাৰ মই কৰিব নোৱাৰোঁ গায়ত্ৰী। যিখন সমাজৰ হৈ খেলপথাৰৰ খেলখনক লৈ দিনে ৰাতিয়ে কষ্ট কৰিলোঁ, মাৰ কথাক অবাধ্য কৰিও যুঁজিলোঁ, সেইখন সমাজৰ এজনো মানুহ আহি মোক আজি এই অৱস্থাত মাত এষাৰো নিদিলে। কিয় অহা নাই? মই জানো এইখন গাঁৱৰ নহয়? গাঁৱৰ সকলোবোৰ মানুহে মোক দায়িত্ব দিছে তহঁতক শুশ্ৰূষা কৰিবলৈ। আচ্ছা, তই এতিয়া অলপ আৰাম কৰ, মই আকৌ আহিম সন্ধিয়াৰ সাজটোলৈ। এতিয়া যাওঁ। অকণমান ভাল পাইছানে? অকণমান ভাল পাইছোঁ। মাৰো এনে অৱস্থা হ'ল। সঁচাই ভগৱানে তোমালোকৰ লগতহে এনেদৰে খেলিব লাগেনে? শপত ভগৱানৰ। ভগৱানৰ লিখন। মামনি? মামনিয়ে তোমালোকৰ হস্পিটেলৰ সকলো খৰচ শপত ভগৱানৰ আৰু পেহীক তাই নিজেই টেষ্ট দিছে। মামনিয়ে? শপত ভগৱানৰ। আনকি গায়ত্ৰীক আলপচান ধৰিবলৈ মামনিয়ে দৰমহাও দিছে। মামনিটো ইয়ালৈ একেবাৰে আহিব বিচাৰিছিল। শপত ভগৱানৰ, মইহে বাধা দিলোঁ। এতিয়া যদি তাই ইয়ালৈ আহে, তোমাৰো গাটো বেয়া। বাপেকহঁতৰ বিৰুদ্ধে তুমি কেনেকৈ যুঁজ দিবা? শপত ভগৱানৰ, সেয়েহে ময়ে আহিবলৈ নিদিওঁ। তাই হেনো তোমাক বিৰাট ভাল পায়। শপত ভগৱানৰ, তোমাৰ যদি কিবা এটা হয়, তাইও হেনো এই পৃথিৱীত জীয়াই নাথাকে। তুমি অকণমান আৰাম পালে তাইক দেখা দি আহিবাগৈ। শপত ভগৱানৰ, তেতিয়াহে তাইৰ মনটো অকণমান ভাল পাব। তোমাৰ এই অৱস্থা হোৱাৰ পৰা তাই কান্দি কাটি ভগৱানকে প্ৰাৰ্থনা কৰি আছে। শপত ভগৱানৰ। মামনি পাগলী হৈছে নেকি? আমাৰ মিলন কেতিয়াও হ'ব নোৱাৰে। তাই কিমান ধনী ঘৰৰ আৰু মই তাইৰ ককায়েকে মোক ষড়যন্ত্ৰ কৰি। শপত ভগৱানৰ, সেইবোৰ কথা নকবা তুমি। পাৰিলে তাইক তুমি পলুৱাই লৈ আহা। তোমাৰ অবিহনে হেনো তাই জীয়াই থাকিব নোৱাৰিব। শপত ভগৱানৰ। তথাপিও মোৰ কেইটামান তাইক কথা সুধিবলগীয়া আছে। শপত ভগৱানৰ, তুমি যি ভাল বুজা। মই আহোঁহে পেহী, মই আহোঁহে। শপত ভগৱানৰ। মই কিন্তু সপোনতো ভবা নাছিলো ৰে তুমি যে এনেকুৱা খেল খেলিব পাৰিবা বুলি। শপত ভগৱানৰ, থাকো কাৰ লগত? ৰাজনীতিবিদৰ লগত। এতিয়া মাথো
অজয় ওচৰলৈ পঠিয়াই তাক প্ৰেমত পাগল কৰি মেখেলাটো কৰিব পাৰিম। তাৰপিছত তাক মানুহ লগাই প্ৰহাৰ কৰিম। এই খেল খেলি কিন্তু বেছ মজা লাগিব দেই। বঢ়িয়া, চাব্বাছ, তোমাৰ ছাল মোৰ ভাল লাগিছে। ভাল নালাগিব কিয়? মইতো আপোনাৰে পুত্ৰ। চাব্বাছ, বাপেক চাই পুতেক। আপোনাক কথাখিনি জনাবলৈহে খেলটোৰ বিষয়ে ক'লো। মোৰ খেলটো ভাল লাগিছে। যোৱা খেলা কৃতকাৰ্য হ'ব। মোৰ আশীৰ্বাদ সদায় আছে। বিজয় সদায় বিজয় হৈয়ে ৰ'বা। থেংক ইউ পাপা। ভণ্টি, তই মোক বেয়া পাই আছ? যাৰ কাৰণে তই ঠিকমতে খোৱা বোৱা কৰিব পৰা নাই। তই খোৱা বোৱা নকৰা কথাটো শুনি মই কিমান দুখ পাইছো জানো? মোৰ পেটলৈকে ভাত যোৱা নাই। তই মোক ক্ষমা কৰি দে ভণ্টি, ক্ষমা কৰি দে। মই তোৰ ভৰিত পৰিছো। দাদা, তই মোতকে ডাঙৰ, মইহে তোৰ ভৰিত পৰিব লাগে। কিন্তু দাদা, মই অজয়ক মৰণে পানে ভাল পাই পেলাইছো। মই এতিয়া কি কৰো? হে আকৰি, ভাল পোৱাটো জানো বেয়া কথা? মোৰ ভুল হৈছিল বুলি তোক দেখোন কৈছোৱে। তই যা, অজয়ক তোৰ প্ৰয়োজন, তোৰ। তাক আলপচন ধৰাটো তোৰ কৰ্তব্য। সঁচাই দাদা? তেন্তে মই এতিয়াই যাওঁ। আই লাভ ইউ দাদা। কিন্তু শুন, চা, অজয় তোৰো মৰমৰ, সেয়েহে আমাৰো মৰমৰ। সেয়েহে তাক, কিন্তু সি আমাৰ শত্ৰু হৈ থিয় দিলে আমি তাক সমুলি ভাল নাপাম। খেলকেইখন অন্তত খেলিবলৈ আহিব নিদিবি। আৰু খেলকেইখনৰ পিছত মই দেউতাৰ লগত কথা পাতি তহঁতৰ বিয়াখনো পাতি দিম। হ'ব দাদা, মই অজয়ক বুজাম। মই অজয়ক কোনো পধ্যেই মোৰ ওচৰৰ পৰা আঁতৰি যাব নিদিওঁ, কোনো পধ্যেই নিদিওঁ। মামনি, তুমি ইয়ালৈ কিয় আহিলা? মই এতিয়া অলপ ভাল পাইছো নহয়। মাৰ আলপৈচান ময়ে ধৰিব পৰা হৈছো। এইকেইদিন ঘৰত মই কেনেকে আছিলো তুমিনো কি বুজিবা? মায়ে ভাল পাইছেনে বাৰু? মা, কিন্তু মামনি, তুমি মোক ইমান ভাল পোৱা কিয়? মোৰ গাতনো এনে কি গুণ আছে? ক'ব নোৱাৰো অজয়, মই তোমাক বহুত ভাল পাই পেলাইছো। তোমাৰ অবিহনে মই এক মুহূৰ্তও থাকিব নোৱাৰো। কিন্তু তোমাক ঘৰৰ মানুহে এনেদৰে ইয়াত আহিবলৈ দিলে যে? মানে এইখন গাঁৱৰ হৈ মই এনেও নেখেলো। এইখন গাঁৱৰ ওপৰত মোৰ ঘৃণা উপজিছে। তুমি আমাক ক্ষমা কৰি দিয়া। আমাৰ গাঁৱৰ ৰাইজে বহুতো ভুল কৰিছে, তাৰ কাৰণে আজি আমি বৰ লাজত পৰিছোঁ। সমাজ বুলি ক'লে ভুল হ'বহে, আমি প্ৰত্যেকে দায়ী। আমি এতিয়া অনুভৱ কৰিব পাৰিছোঁ অজয়, মানুহ কি, মানৱতা কি। তুমি আমাক ক্ষমা কৰা অজয়। আপোনালোক ইমান ডাঙৰ ডাঙৰ মানুহ মোৰ চোতালত আহি মই বৰ লাজ পাইছোঁ। দেখিছে ৰাইজ, অজয়ৰ মহৎ কথা। অজয়কে
আদৰ্শ হিচাপে লৈ আমি সকলো ঠিক হ'ব লাগে। হয় হয় আমাৰ সমাজত চলি থকা বেমেজালি খেলবোৰ আঁতৰ কৰি আমি ইয়াত আনন্দৰ খেল খেলিব লাগে, য'ত আমাৰ গাঁৱৰ নাম উজ্জ্বল হোৱাৰ লগতে দেশৰ নামো উজ্জ্বল কৰিব পাৰোঁ। আহক আজি আমি সকলোৱে মিলি একগোট হৈ এখন নিকা সমাজ গঢ়াৰ সপোন ৰচো আৰু সেই বিজয়নগৰৰ মানুহবোৰকো একত্ৰিত কৰি সিহঁতৰ ভুল ৰাস্তাবোৰৰ পথ উদৰাই দিওঁ। আহক আমি সকলোৱে একেলগে কওঁ আমি ভাল হ'মেই। কিন্তু ৰাইজ, এতিয়া যদি আমি সিহঁতৰ ভুল শুধৰাবলৈ যাওঁ তেতিয়াহ'লে সিহঁতৰ উদ্ভণ্ডালি বাঢ়িব, কাৰণ সিহঁতে ভাবিব যে আমি খেলত হাৰিম বুলি ভাবি সিহঁতক তেল মালিচ কৰিবলৈ গৈছোঁ। গতিকে ৰাইজ, সিহঁতৰ লগত যদি মিলা প্ৰীতি জগাবলৈ হয় তেতিয়াহ'লে আমি বাকী থকা খেলখন খেলিব লাগিব, আৰু তাৰ পাছত আমি ৰাজনীতিবিদৰ কূটনীতিৰ খেলবোৰক লণ্ডভণ্ড কৰি দিব পাৰিম। অজয় বৰ ভাল কথা কৈছে। অজয় বৰুৱা জিন্দাবাদ। পাপা, আমেৰিকাৰ পৰা আপোনাৰ বাল্যকালৰ বন্ধুৰ পুত্ৰ সৌৰভ চলিহা আজি আবেলি আমাৰ ইয়াত পাবহি, গতিকে বঢ়িয়া, পলম কৰাৰ কোনো প্ৰয়োজন নাই। ৰামুক পঠিয়াই পণ্ডিতক মাতি আনি সোনকালে কাম ফেৰা কৰা যাওক। ৰামু, ৰামু, অ ৰামু, নমস্কাৰ সৰু ছাৰ। তই এতিয়াই গৈ পণ্ডিত গোসাঁই বামুণক লৈ আনগৈ। তেনেহ'লে পাপা বাকী কামখিনি কৰোঁগৈ। ঠিক আছে, যোৱা। ঐ, কোন কোন আছহঁত? সোনকালে ঘৰ সজোৱাৰ আয়োজন কৰ, মোৰ একমাত্ৰ ছোৱালী মামণিৰ বিয়া। এনেকুৱা এটা অৱস্থাত থৈ মাৰ কাৰণে চিন্তা কৰিব নালাগে। তই মই সকলো কথা গম পাইছো অজয়, কিন্তু এটা কথাৰ কাৰণে মোৰ বৰ দুখ লাগিছে। তই যে মোক বুজি নাপালি অজয়। শকুন্তলাৰ কথা শুনি তই মোক ভুল বুজিলি, মোক মিছা অপবাদ দিলি। গায়ত্ৰী, তই তাৰমানে মামণিৰ পৰা দৰমহা লৈ মোৰ মাক ইয়াত শুশ্ৰূষা কৰা নাছিলি? অজয়, তুমি এইবোৰ কি কৈছা? গায়ত্ৰীক মই দৰমহা দিম? গায়ত্ৰী কিমান ভাল ছোৱালী সেইটো মইহে জানো, কাৰণ তাই মোৰ বেষ্ট ফ্ৰেণ্ড। হ'ব, এতিয়া ভাল বেয়াৰ চাৰ্টিফিকেট দি থাকিব নালাগে। তোমালোক এতিয়া সোনকালে যোৱা। কিন্তু তই তাক মনৰ কথা কৈলি বুলি কিয়?
নালাগে মা, সি মামনিকলৈ বহুত সুখী হ'ব পাৰিব। আৰু সিহঁতেতো এজনী আনজনক ভাল পায়। মোৰ তেওঁটো মাত্ৰ এক পক্ষে। কিন্তু মা, আপুনি মোৰ পুৰা ধৰি শপত খাওক, এই কথা যাতে আপুনি অজয় কাৰো কেতিয়াও নকয়। তিলো কান তিলো মা Ginto!
চাল্লা আজি মই ৰ'ব বাবা, ইয়াৰ মৃত্যু মোৰ হাততে লিখা আছে। Ha 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 ha!